এই গছটো মানে ধুনীয়া লাগিছে। এনেকুৱা লাগিছে যেন মানে আচৰিত ধৰণৰ দেই ন চোৱা আছে না বহুত দূৰৰ পৰা চাওঁ। তাৰ ভগৱানৰ এক দৃশ্য গছৰে ঘৰ ন বা গছৰে ঘৰ দেই ন আছে না। এইটো কিমান পুৰণা গছ হয়? বহুত পুৰণা ন। এইটো এনেকে নিজে হৈ গৈছে হা হা বা ইমান ধুনীয়া হৈ গৈছে গছটো আৰু শিপাবোৰ এনেকে নিজে হৈছে। শিপাবোৰটো নিচেত নামিছে যে পিছত তলত সোমাই গৈছে মানে মিলাই দিছে চব পিনে চাৰিওপিনে এনেকুৱা বনাইছে। ভাগ এইটো নিউজে চিউজে দিছে কিনা আগে পিছে দূৰৰ পৰা মানুহ আহিছে আমেৰিকাৰ পৰা থাইলেণ্ডৰ পৰা উঠাই লৈ গৈছে। আমি ইমান ওচৰৰ মানুহ তথাপি গম নাপাওঁ। এই আহিতে চাই গ'লোঁ যে সেইটো কাৰণে আজি চাই যাওঁ বোলো। বা ইমান ধুনীয়া নিউজত আহিছে ন। সঁচাকৈ এক চাবলগীয়া দৃশ্য। চাওকচোন কি ধুনীয়া চাৰিওপিনে দেখি পাৰে আৱৰি ধৰিছে। সঁচাকৈ এই চাবলগীয়া দৃশ্য। আপোনালোকে এইটো চাবলৈ পাৰিব নগাঁও ৰূপহী ৰোডত নগাঁও ডিষ্ট্ৰিক্ট আমবাগানত আছে। আপোনালোকে কেতিয়াবা আমবাগানত আহিলে চাব পাৰিব এইটো দৃশ্য। সঁচাকৈ খুব ধুনীয়া ভাল লাগিছে খুব ভাল লাগিছে। এইটো চাওক সঁচাকৈ এক বিৰল দৃশ্য ভগৱানৰ এক ৰূপ। গছটোকো ধুনীয়াকৈ আপোনাৰ মন্দিৰৰ দৰে বনাই দিছে। ৰঙাপাৰাৰ পৰা আহিছে তাকে ইয়াৰ পৰা দেখিলোঁ যে আমি গুৱাহাটী গৈ আছোঁ তাকে চাই মানে ভাল লাগিল। মই বোলো এই মন্দিৰটো এবাৰ ভিডিঅ' কৰি যাওঁ। আমাৰ এটা চেনেলো আছে তাৰমানে ইউটিউব চেনেল তাকে সেইটো কাৰণে ভাঙি যোৱাৰ পিছত আৰু কমচে কম এই এনেকৈ এইবিলাক চাফ চিকুণকৈ থ'লে ভাল লাগে। মন্দিৰত পূজা চূজা নিদিয়ে নেকি ইয়াতে? হয় বছৰত এবাৰ হয় মানে এনেই মানুহ চানুহ ইমান নাহে নেকি? মানুহ আমি থাকোঁ সদায় অলপ চাফ চিকুণকৈ কৰি থ'লে ভাল লাগে। এনে মন্দিৰত পূজাৰী নাই নেকি ইয়াতে? পূজাৰী চিষ্টেম বুলি নাই এনে মানুহ ধৰক আহে মাইকী মানুহবিলাক আহে। ইমান ধুনীয়া মন্দিৰ আৰু এটা ভগৱানৰ এটা ৰূপ এনেকুৱা চাগে হয়তো অসমত এইটোৱে এটা প্ৰথম যিটো মানে এনেকুৱা গছেৰে এটা মন্দিৰৰ ৰূপ এটা দিছে হয়নে নহয়? আৰু ইমান ধুনীয়া এটা মানে প্ৰকৃতিৰ এটা মানে ভগৱানৰ এটা ৰূপ যিটো বস্তু মানে আমি অলপ চাফ চিকুণকৈ থ'ব লাগে। ইয়াত পাৰ্মানেণ্ট এটা পূজাৰী থ'ব লাগে নহ'লেও কমচে কম নিজে হ'লেও ওচৰৰ মানুহবিলাকে অলপ চাফ চিকুণ কৰি থ'লে এটা ধুনীয়া এটা ভাল লাগে হয়নে নহয়? তো আপোনালোকে এইটো অলপ ওচৰে পাঁজৰে আপোনালোকৰ মন্দিৰ কমিটি আছেনে নাই? আগতে আছিলে আজিকালি এটা মন্দিৰ কমিটি আপোনালোকে বনাওক। মন্দিৰ কমিটি বনাই কেনে কমচে কম এইটো চাফ চিকুণ কৰি ৰাখক যাতে অসমৰ এটা ঐতিহ্যপূৰ্ণ বস্তু হয়। যিহেতু এনেকুৱা এটা অসমত নাই হয়নে নহয়? আমি সঁচাকৈ এইটো মানে আজি মই ভাবি আহিছোঁ আমি প্ৰায় গ'লে দেখি পাওঁ। আজি আহি ভাবি আহিছোঁ যে আজি আমি ভিডিঅ' কৰিম ইয়াতে গৈ আৰু কমচে কম আপোনালোকক লগ পালে কথাটো জানিলোঁ বহুত পুৰণা হয়। কিন্তু এনেকুৱা ধৰক অলপ চাফ চিকুণ কৰি থ'লে খুব ভাল লাগে। ধৰক এইখিনি জেগা এটা মানে টুৰিজিম প্লেচ হ'ব হয়নে নহয়? এইটো অসম নহয় ভাৰতবৰ্ষতো চাগে এনেকুৱা ধৰণৰ এটা গছ মানে যিটো গছে মানে নিজে এটা মন্দিৰৰ আকৃতি লৈছে সঁচা অৰ্থত ক'বলৈ গ'লে হয়নে নহয়? তো আপোনালোকক মই এটাই অনুৰোধ কৰিম আপোনালোকে ইয়াৰ বাসিন্দা হয় এইটো চাফ চিকুণকৈ থওক। আমাৰ নিচিনা মানুহ আৰু বহুতে আহিব বিচাৰে চাব বিচাৰে এনেকুৱা ঐতিহ্যপূৰ্ণ বস্তু। তো সিহঁতো আহে কিন্তু আহি কেনে ধৰক এনেকৈ এটা পৰিৱেশ দেখিলে ভাল নালাগিব। তো সেইটো কাৰণে মানে অলপ চাফ চিকুণ কৰি থওক যাতে আমাৰ নিচিনা আমি ইয়াৰে ওচৰৰ বুলি আহিছোঁ কিন্তু আৰু দূৰৰ পৰা আহে আৰু প্ৰচাৰ হওক বস্তুটো এইখিনিয়ে। ঠিক আছে আপোনালোকে মানে কি ভাল লাগিল লগ পাই আৰু আমাৰ ইউটিউব চেনেল এটা আছে সেইটো কাৰণে আমি এইটো কৰি কিনে আজি ইউটিউব চেনেলতো এৰিম। তো ঠিক আছে লগ পাই। আপোনাৰ নামটো দাদা? মোৰ নাম ইন্দ্ৰজিৎ পোদ্দাৰ। ইন্দ্ৰজিৎ পোদ্দাৰ আৰু আপোনাৰ নামটো? ঠিক আছে লগ পাম দিয়ক। আৰু দাদা আপোনাৰ নামটো? ঠিক আছে দিয়ক লগ পাম। দাদা আপোনাৰ নামটো এবাৰ? আমাৰ নাম দিলীপ মণ্ডল। ঠিক আছে দিয়ক।
হয় ঠিক আছে দাদা আপোনাৰ নামটো সঞ্জীৱ বলি আমবাগান নগাঁও ডিষ্ট্ৰিক্ট আৰু 781210 সঁচাকৈ ভাল লাগিছে আপোনালোকৰ এইখিনি জেগাত যে এনেকুৱা এটা দৃশ্য আছে মন্দিৰ এটা আছে যিটো ভগৱানে মানে নিজে ৰূপ লৈ কিনে মানে এটা গছ জন্ম দিয়া নিচিনা হৈছে, নহয় জানো? আৰু ইয়াত আপোনাৰ ধৰক বহুত দূৰৰ পৰা মানুহ আহিছে ইয়াত আমাৰ অসমৰ নহয় বাহিৰৰ পৰা আহিছে ইয়াৰ ধৰণৰো মানে ইফালে গৈছিলোঁ আজিকালি মানে সেই বস্তুটোৱে মই কৈছোঁ ইমান এইটো চাবলৈ হয়তো বহুতে নাজানে সেইটো কাৰণে চোৱা নাই কিন্তু চাবলৈ নিশ্চয় আহিব আৰু লগতে অলপ চাফ চিকুণ কৰি থ'লে অলপ ধৰক বস্তুখিনি ভাল লাগিব এটা কমিটি গঠন কৰক আপোনালোকে মই এইটোৱে ক'লো দাদা। কমিটি আছে অঁ মানে কমিটি চাফ চিকুণ এটা কৰি থ'লে অলপ পাইছিলোঁ অলপ ঠিক আছে আমাৰ ইউটিউব চেনেল এটা আছে ইউটিউব চেনেলৰ দ্বাৰা মানে আমি এইটো আজি দেখুৱাম আৰু লগতে যাওঁতে এতিয়া দেখা মানে ভাল লাগিল আৰু ভিডিঅ' কৰি তো ঠিক আছে আপোনাৰ ঘৰ মোৰ ঘৰ ৰঙাপাৰা ৰঙাপাৰা আমাৰ ইয়াত সেইটোৱে আৰু গুৱাহাটী ইয়াৰ মোমায়েকৰ ঘৰ গুৱাহাটীত গৈ আছোঁ আমি ঠিক আছে ছাৰ লগ পাই ভাল লাগিল ঠিক আছে, আপোনালোকক ঠিক আছে। আৰু কেতিয়াবলৈ আহি আমি আৰু ভালদৰে কৰিম আৰু আশা ৰাখিছোঁ আপোনালোকে এইটো চাফ চিকুণকৈ আৰু ধুনীয়া সৌন্দৰ্য কৰি তুলিব নহয় জানো ঠিক আছে বাৰু ঠিক আছে ধন্যবাদ ঠিক আছে দাদা তেতিয়ালৈ যাওঁ আপোনালোকৰ বাই বাই থাকে ঠিক আছে ঠিক আছে এতিয়া আমি আহিলোঁ তো মন্দিৰটো চাই ভাল লাগিল আৰু ইয়াৰে ৰাইজক সকলোকে ক'লোঁ আমি যাতে আপোনালোকে অলপ চাফ চিকুণ কৰি থয় মন্দিৰটো নহয় জানো মন্দিৰটো চাফ চিকুণ কৰি থ'লে হয়তো অসমৰ নহয় ভাৰতবৰ্ষৰ ভিতৰতে এনেকুৱা এটা দৃশ্য চাগে নাই দ্বিতীয় মন্দিৰ যিটো গছেৰে মন্দিৰ বনাই থৈছে খুব ভাল তো এইখিনিয়ে